আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ জেং কুকুৰাৰ এটা সুন্দৰ ৰেচিপি। ইয়াক জেং কুকুৰা বুলি এই কাৰণে কোৱা হয় কাৰণ এই কুকুৰাটো বেলেগ কুকুৰাৰ নিচিনা নহয়, কাৰণ ইয়াৰ নোমবোৰ উভতা উভতাকৈ থাকে আৰু ইয়াৰ পাখিবোৰো দেখিছেনে অলপ ডাংখোৱা। এতিয়া মই মাংসখিনি কাটি হৈ লোৱাৰ পিছত হালধি আৰু পিঁয়াজ দি 20 মিনিটমান সময় মেৰিনেশ্যন কৰি খিনি অলপ ৰঙচুৱা হলত মই ইয়াতে আদা নহৰু অলপ দি দিছোঁ থেতেলিয়াই থোৱা। পিঁয়াজ আদা নহৰুখিনি ভাজি লোৱাৰ পিছত ইয়াত মই হালধি দি দিছোঁ। মই হালধি নিজৰ জোখ অনুপাতে দিছোঁ, আপোনালোকেও যিমান খায় সিমানটোৱে দিব। আৰু এতিয়া মই ইয়াতে দি দিছোঁ মাংসখিনি। মই আগতে কৈছোঁ মাংসখিনিত অকণমান মই পিঁয়াজ আৰু হালধি আগতে মই সানি থোৱাই আছে। আৰু এতিয়া নিমখ দিছোঁ। নিমখ আপোনালোকৰ নিজৰ জোখ অনুপাতেই দিব, কাৰণ নিমখ খোৱাৰ পৰিমাণটো সকলোৰে কম বেছি পৰিমাণৰ হয়। সেয়াৰ জোখ মই সঠিকভাৱে ক'ব নোৱাৰিম। আপোনালোকে এতিয়া মাংসখিনি 20 মিনিট সময় কুক কৰিবলৈ মিডিয়াম টু ল' ফ্লেমত মাংসখিনি 20 মিনিট সিজাৰ পিছত এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছতো আলুখিনি সিজালৈকে মিডিয়াম টু ল' ফ্লেমতে মই আকৌ 20 মিনিট সময় মাংসখিনি সিজাম। 20 মিনিট মাংসখিনি সিজাই লোৱাৰ পিছত ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মাংসত যিমান পাৰে গৰম পানীয়েই দিব। এতিয়া মাংসখিনি উতল আহিছে। এতিয়া মই ইয়াতে দি দিছোঁ অকণমান থেতেলিয়াই থোৱা জলকীয়া আৰু লগতে দিছোঁ থেতেলিয়াই থোৱা আদা নহৰু অকণমান, কাৰণ মাংসখিনি মই যিহেতু জলকীয়াকৈ বনাম, অকণমান জালুকীয়াকৈ বনাম, সেইটো কাৰণে মই ইয়াতে দি দিছোঁ অকণমান জালুকৰ গুড়ি। আৰু মাংসখিনি এতিয়া জালুকৰ গুড়ি দিয়াৰ পিছত মই 15 মিনিট সময় আকৌ উতলাই আহিবলৈ দিম। এয়া মোৰ লোকেল জেং কুকুৰাৰ জালুকীয়া ৰেডি হৈ গৈছে। আপোনালোকে যদিহে এনেকুৱা জেং কুকুৰা খোৱা নাই, আপোনালোকে এবাৰ খাই চাব। খাবলৈ বহুত ভাল হয় আৰু মই নিজে খাইছোঁ, প্ৰথমবাৰেই খাইছোঁ, কিন্তু খাবলৈ বহুত ভাল পাইছোঁ। नज़ारे कैसी बातें हैं जो दिल कह पाए ना, नज़ारे क्यों एक पल दिन तेरे रह पाए ना, नज़ारे कैसी बातें